তো আপোনালোকক জনাই দিওঁ আজিৰ পৰা আৰম্ভ হ'ল চতুৰ্থ পৰ্যায়ৰ লকডাউন। আজিৰ পৰা সলনি হ'ব সমগ্ৰ অসমত 10টা নিয়ম। চতুৰ্থ পৰ্যায়ৰ লকডাউনত আগতকৈ অধিক শিথিলতা দিয়া হৈছে। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ সকলোৱে ভালদৰে চাই ল'ব। ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা, শেষ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন। লগে লগে আৰম্ভ হ'ল চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু এই লকডাউন 31 মেলৈ অব্যাহত থাকিব। লকডাউনত সামাজিক দূৰত্ব মানি নচলিলে কঠোৰ ব্যৱস্থা ল'ব অসম আৰক্ষীয়ে। এতিয়া অসম চৰকাৰে জাৰি কৰা নীতি নিয়মবোৰ চাই লওক। এতিয়াৰ পৰা প্ৰতিটো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত 100% কৰ্মচাৰীয়ে কৰিব পাৰিব কাম। যিহেতু আগত 50% আছিলে, কিন্তু এতিয়া 100%য়ে পাৰিব। 2 নম্বৰত কোৱা হৈছে এতিয়াৰ পৰা সকলো ধৰণৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব। আগৰ দৰে 1/3 অংশ নীতি অনুসৰণ কৰিব নালাগে, কিন্তু আগৰ দৰে এতিয়াও চেলুন পাৰ্লাৰ আদি বন্ধ থাকিব। তৃতীয়তে ওলাই আহিছে বেয়া খবৰ, শ্বপিং মল মাৰ্কেট অথবা মাছ শাক পাচলি বজাৰ বন্ধ থাকিব। একেদৰে চতুৰ্থতে জিম চিনেমা হল খুলিব নোৱাৰিব। আপোনালোকক জনাই দিওঁ 5 নম্বৰত বেয়া খবৰ ওলাই আহিছে, সমগ্ৰ দেশৰ লগতে অসমতো থাকিব নিশা 7 বজাৰ পৰা পুৱা 7 বজালৈ কাৰফিউ। এই সময়ত কোনো লোক বাহিৰত ওলাব নোৱাৰিব। 6 নম্বৰ নিয়মটো চাই লওক। এখন জিলাত 200ৰ অধিক ৰোগী আক্ৰান্ত হলে জিলাখন ৰেড জোন হিচাপে ঘোষণা কৰা হ'ব। লগতে ৰেড জোন আৰু কণ্টেইনমেণ্ট জোন সমূহৰ নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে। 8 নম্বৰত ওলাই আহিছে ভাল খবৰ, নিজৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। সামাজিক দূৰত্ব বজাই নাৰাখিলে কঠোৰ ব্যৱস্থা ল'ব আৰক্ষীয়ে। 8 নম্বৰত বেয়া খবৰ আছে, পথত ব্যৱসায় কৰা সকলে দোকান খুলিব নোৱাৰিব। লগতে বন্ধ থাকিব মন্দিৰ মছজিদ তথা সামাজিক অনুষ্ঠান উৎসৱ আদি। 9 নম্বৰত বেয়া খবৰ ওলাই আহিছে, যান বাহনৰ ক্ষেত্ৰত আগৰ দৰে একে থাকিব নীতি নিয়ম। বাইকত কেৱল এজন ব্যক্তিয়ে উঠিব পাৰিব, কিন্তু নিজৰ পত্নীক উঠাব পাৰিব বাইকৰ পিছফালে। আৰু বাছত 50% যাত্ৰীহে উঠিব পাৰিব। 10 নম্বৰত কোৱা হৈছে আন্তঃজিলা বাহন চলাচলৰ ক্ষেত্ৰত একে থাকিব নিয়ম। 11 নম্বৰত ভাল খবৰ ওলাই আহিছে, খেলুৱৈসকলৰ বাবে খুলি দিয়া হ'ব ষ্টেডিয়াম। খেলুৱৈসকলে খেলৰ প্ৰেক্টিচ কৰিব পাৰিব। খেল পথাৰত কিন্তু খেলুৱৈসকলৰ বাহিৰে অন্য ব্যক্তি জমা হ'ব নোৱাৰিব। তো আজিৰ দৰে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰি লওক আৰু এই ভিডিঅ'টো এতিয়াই লাইক কৰি দিয়ক।